ৰংগিয়াত MBI দলৰ ওপৰত আক্ৰমণ। ৰংগিয়াৰ তুলসীবাৰীত মহিলা MBI বিষয়াসহ 5জনীয়া দলক আক্ৰমণ। কোনোমতে প্ৰাণ ৰক্ষা পৰিবহণ বিভাগৰ বিষয়াৰ দলটোৰ। ৰংগিয়াৰ তুলসীবাৰীত আইন ভংগ কৰা এজন DI বাহন জব্দ কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা। গাঁওখনত MBIৰ দলটোৰ প্ৰৱেশৰ লগে লগে শ শ লোকে আগচি ধৰি আক্ৰমণ চলাই দলটোক। ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পৰিবহণ বিভাগৰ এজাহাৰ ভিত্তিত আক্ৰমণকাৰীৰ সন্ধানত অভিযোগ আৰম্ভ কৰিছে ৰংগিয়া আৰক্ষীয়ে। ৰংগিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, বৰহাউৰ লাইভ। আমি গম পাই সারলো দিন না घाटा था।